দিন জলে রাতি জলে চিনাকি চিনাকি লাগ হানি সিংহা আজি স্কুলত যে ফটো দিওঁ দে কি হানি সিংহা বাগৰু হাই হাগিছ হাই স্কুল আহিছে নেকি মই আছো আজি ক্লাছ কৰি ফটাই দিয়ে জাপানৰ পৰা কিনছো লাগব নেকি ন নালগে নেকি তোৰ কি কৰে হাই হাই বাপৈ কিমান গৰম হাই বন্ধু কি খবৰ ভাল আছো তুমি কেনে আছা ভালাইছো দে হাই পিজবুট হাই হাই আহা ৰহিলা কিনো মৰম দিলা হাই ষ্টুডেন্ট হাই কিয় কান্দছে আৰু কচা আপোনাৰ তিনি আজি মৰছে বোলে খাই কৈছে এই লগা এটা ফোন কৰিছিলো মই ভাত ৰান্ধি দিলাক মই খাই আহিলো এতিয়া সঁচা নেকি হাৰিব লাগে হাৰিব লাগে বহক বহিছো দে বহক মাৰি আছো কি আৰু নহয় ছাৰ কিবা পৰু এটা পৰছিল চাপিছে না আৰু চাপিছে বহক কেনে খবৰ খবৰ ভাল আৰু কিবা এটা মুখস্থ কৰিব দিছিলো কৰছা না কৈছোতো মনত নাই কি দিছিলে কিবা মুখস্থ কৰিব দিছিলো কি নাম তোহাৰ ফেচবুক আৰু হাগিছ থিয় কি কুৱেশ্যন দিছিলো এই পৃথিৱী কেনেকুৱা এইটো না এনচাৰটো কচোন ছাৰ মই সপোনত চাইছিলো চাৰিগুণীয়া নেকি চাৰিগুণা ক'ব পাৰে না অতি সম্পূৰ্ণ বস্তু এনচাৰটো সম্পূৰ্ণ ক চাৰিগুণীয়া হয় নেকি থেংকছ তোক কিবা দিছো না এই ভূমিকম্প কেনেকুৱা কচোন ক এনচাৰটো ক ভূমিকম্প ছাৰ কপে নেকি হয় কপে এনচাৰটো ক এতিয়া দীঘলীয়াকে কবি আপোনাৰ কোৱা ভূমিকম্প কপে কপে আৰু কিবা আছে না পিছত কিবা নাই নেকি কচোন চা ভূমিকম্প কপে কচোন চা ছাৰ আপুনি কৈ দিছে মই কৈছো নেকি হয় মই কোৱা নাই দে আৰে তো বহ কৰবাত নাচ কালি স্কুলত আহিছে তই মই অহা নাই ছাৰ থিয় হচোন মই থিয় হ'ব লাগিব নেকি গেম কিন্তু এটা মাৰিছ ভয় লাগছে আছে হয়তো লাগবে থিয় হ থিয় হ'ব নেকি আৰু এইকেইটা মুখস্থ হৈছে না ফাউল হৈছে না নাই এইটো ক মুখস্থ হৈছে কচোন অৰেঞ্জৰ আগত কি বহে অৰেঞ্জৰ আগত এই বহে আৰু এপলৰ আগত কি বহে এই খাৱাটো এই পলৰ আগতে বহে আৰু কিবা আছিল এই মনত নাই মেংগোৰ আগত কি বহে মেংগ আমটো না আমটো খোৱাটো মেংগৰ আগত এম বহে আৰু হোটেলৰ আগত কি বহে হোটেলৰ আগত পাণ দোকান বহে ছাৰ হয় নেকি হয় কাহি কাইছে এনে লণ্ডনত মই এটা মাষ্টৰক লগ দিছোঁ হাত নহয় দিছো হাত দি কিয় হাত দিব লাগিব নহয় এটাতো উল্টো হৈছে উল্টো হৈছে ভয় লাগে লাহেকে নহয় তিৰিয়াজি মাছিল পুৱাই হোটেলৰ আগত পাণ দোকান বহে তো কাই কোনটো শিকাবি নহয় চাইনিছৰ পৰা তাৰমানে এটা হোটেলত তাৰমানে দিছিলোঁ মই তাতে সুধিছে মোক যে তুমি পঢ়া শুনা জানা নেকি মই কৈছোঁ জানো পঢ়া শুনা মোক সুধিছে হোটেলৰ আগত কি বহে ছাৰ মই কৈ দিছোঁ হোটেলৰ আগত পাণ দোকানহে বহে এইটো হৈছে যা এইটো কচোন এইটো কৰি দিয়ে খাইছো অলপ চাব লাগিব ছাৰ তাহলে মানে বহি থাক একটু দুটা থিয় হচোন কাই চাকৈছিলি না কাণত ধৰচোন এতিয়া কাণত ধৰ এনচাৰ কৈছিলো এনচাৰটো শুদ্ধ হৈছে কাণত ধৰ কি কাণত ধৰ বহ উঠ
কি হৈ থাক হৈছে না তোৰ ছাৰ ৰিডিং কৰাটো টিফিন পাব লাগিব নেকি পলিচি খাইছো ইংৰাজী কৈ আছা মই সৰুতে কলা আছিলো কলা ক'লা কচোন কচোন কৈ আছো আজি ভাত খাই নে ছাৰ ভাত খাইছা না খাইছাটো মই নাজানো না কচোন না মই তাৰপিছততো হ'ব শৌচাগাৰ তাৰপিছততো হ'ব কিয় ইফাল ইফাল চাই আছা ছাৰ ছাৰ ভোক লাগছে ভোক লাগছে কৈ চাইছো নাগে ভুলটো কি হ'বনে এইটো কি হয় চাই লওঁ এই বিশ্বযুদ্ধ ছাৰ ভোক লাগছে ভোক লাগছে এইখিনি কৈ ল তাৰপিছত মই খাবা ব্যৱস্থা কৰি দিম খাব দে মানে কি অঁ খাব দে বাহ নিপাপ ভাস্কৰ পৰিৰো বেশ পৰি আৰু এতিয়া কি হ'বনো ইস্কাৰ পৰি দেহাত শ্ৰেয় সুস্থ চাবি কাঠি হৈছে না ছাৰ এইটো কি ভালকে কচোন এইটো ছাৰ ভোক লাগছে খাবা দিম কৈছো না মই এইটো কৈছা স্বাস্থ্যৰ হা সুস্থ এইটো কি আগত কি কৈছে এইটো 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 হ'ল গাৰ এইটো ক বিশ্বযুদ্ধ খোৱা পানী এইটো কি এইটো চামটো ছাৰ এইটো দে দেহাত কাই শিকাইছে তোক ই মোৰ এই লণ্ডনৰ এটা মাষ্টৰ শিকাইছে আৰু আকৌ কচোন এইটো বাৰে বাৰে কৈ থাকবি নহয় কালি কম ছাৰ এই আজিতো শুদ্ধ হৈছে আজি হোৱা নাই হৈছে ছাৰ নাই এইটো ভুল হৈছে নাই গাৰ ভুচা কৈছা ক'ত এইটো 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 গান সঁচা কৈছে নেকি অঁ সারে গামা হুসা সারে তথাপি শুদ্ধ হোৱা নাই ইটো দেখোন ভুল হৈছে হুসা অঁ বেলেগ বস্তু আছে নেকি ধরো সেইটো কম নাই এইটো কচোন এইটো কৈ লওক ছাৰ মোৰ দেউতাই কৈছে তুই যদি ভালকে পৰীক্ষাত পাছ কৰিব পাৰা হা অঁ কৈছে তোক মই কেতিয়ান কিনে দিম মই দেউতাক কৈছো মই পাছ কৰিছো তো মই কেনেকুৱা পাছ কৰিছা মই কৈছো TTM TDP সম্পূৰ্ণ ৰূপ কি হে সেইটো অঁ আপুনি শুনিব নেকি শুনা পাইছো টিটো হ'ল টানি অঁ টিতে টুনি 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 টানি টুনি অঁ অঁ এমতে মেট্ৰিক অঁ বুজি পাইছে নেকি অঁ বুজি পাইছো টানি টুনি মেট্ৰিক টানি টুনি মেট্ৰিক টিতে থাৰ্ড অঁ ডিতে ডিভিজন অঁ পিতে পাছ হয় নেকি অ ছাৰ সম্পূৰ্ণ একেলগে কচোন গোটেইখিনি TTM টানি টুনি কিবা মেট্ৰিক কিবা আছিল টানি টুনি মেট্ৰিক অঁ থাৰ্ড ডিভিজন পাছ বাহ কি ভাল ছাত্ৰ মই ভাল ছাত্ৰ এনে হৈছো এশৰ তই ভিতৰত এটা কুৱেশ্যন কম এনচাৰ দিব পাৰবো না পাৰিমতো খুৰা ডিম বজাৰত বিক্ৰী কৰিব পাই নেকি নহয় বজাৰত নহয় ক'ত বিক্ৰী কৰে নদীৰ কাষত যাব লাগব খুৰা ডিম কৈছো মই খুৰাৰ ডিম নদীৰ কাষত যাব লাগব আৰু হাঁহৰ গাখীৰ খুন্দা পাই নেকি আজি হাঁহৰ কোনে গাখীৰ আছে নেকি আছে ছাৰক আজি অ ছাৰ অঁ এটা কথা কম না আপোনাৰ কিন্তু ভাল লাগে আৰু কি কৈছে বিয়া কৰিবি নেকি নহয় মই সেইদিনা চাহ খাব গৈছিলোঁ আপোনাৰ ঘৰত গৈছিলোঁ এই কুৱেশ্যন পেপাৰটো আনব গৈছিলোঁ মই ছাৰ আপোনাৰ টিটো বৰ ভাল লাগে আৰু বিয়া কৰিবি নেকি এই বিয়া নকৰোঁ মোক এনেকৈ বুলি কৈ থাকে মই
মই এটা ভাল কুৱেশ্যন ধৰিম ক'ব পাৰব না এটাটো কিয় নোৱাৰিম তৃতীয় বিশ্বযুদ্ধ কেতিয়া হৈছিল দ্বিতীয় বিশ্বযুদ্ধ প্ৰথম বিশ্বযুদ্ধৰ আগত হৈছিল হাত দিব লাগিব আরেকটা কম কোশ্চেন এনসার দিবা লাগবে অসম বুলিলে কি বুঝা অসম বুলিলে কানো ধরছুন কানো ধর কাণত ধৰিব লাগিব নেকি মাৰিটো দিছে খুব দিছো কানো ধরছুন কাণত মোর কানো কিয় তোর কানো ধরব লাগে আপোনাৰ ধৰিব এই লাগিব তোর কানো ধরব লাগবে মোর কিয় নধৰো আৰু এটা কুৱেশ্যন এনচাৰ মই কৈ দিম টেনশ্যন নাই অসম বুলিলে কি বুঝা অসম বুলিলে মই কি নাজানো কোশ্চেন এনসারটো মই কি অসম বুলি নাজানো অসম বুলিলে ডাঙৰ এটা তিৰোতীয়া নিচিনা গাই সেই গাইজনীৰ আগফালটো মুখটো অসমত থাকে অসমত থাকে অসমৰ পৰা এই মানুহবিলাকে ডাঙৰ মানুহবিলাকে এনেকে ডাঙৰ ভাল বস্তু খাদ্য খুৱাই থাকে আৰু এই নতুন দিল্লীৰ পৰা গাখীৰ দৈ মাখন মিঠাই চব খিৰাই খাই থাকে তাকে অসম বোলে শুদ্ধ উত্তর কইছা কানো ধর কিয়া কালকে কানো ধর কিয় কাণত ধৰিব লাগিব এনসারটো শুদ্ধ হইছে শুদ্ধছে মোর কানো ধর তোর কানো ধর তুমি তাহার বুঝা কাণত ধৰিব লাগিব তেও নহয় তোর কানো দেই তুই মোৰ কাণত তাৰমানে সৰুতে মোৰ কাণত এটা মাষ্টৰে কোব দিছিল সেইকাৰণে মোৰ কাণটো বেয়া হৈছিল ইটো ধর ইটো ধৰবানি বিশেষ আছে কিয় এটা কবির আছে কিবা কবির আছে এইটো তাৰমানে চাইনাত পৰছে তাৰমানে বৰ্ডাৰটো আছে না এইটো চাইনাত পৰছে চাইনাত সেনাবাহিনী আপোনাক মাৰিব এই ব্যাগ তোলাচোন কিয় তাহাক এটা কুব দি হয় নেকি আজিৰ পৰা বস্তু পাইছোঁ মারি দি ছাৰ বস্তু ভাল লাগছে মালা সিদিছুন তাকে খান্দুরি দি মই মাষ্টৰ নেকি মাস্টার দিছুন তাক মার তাক নেকি কিবা এই নাম আছে পিসবোর্ড মারি দি আর মার তাক হইছে তোর নাম হাগিস আর একটা দি আর একটা এই মুখ লই আপোনাক দিছে আগ দিবা লাগে না ও আর একটা দিটা আপুনি এটা শুন মই তো সব লাগবে আপুনি এটা শুন দিছুন একটা তাক আমি দিম কিন্তু একটা ঘোড়া খাই দি মোক কি মারছা মাৰা নাই ছাৰ মারবা লাগে না আর একটু বেশি তাক মার লাগে একটু বেশি হাত দি কাট কৰিব লাগিব আলু একটু দি একটু হাত একটু হাত দি তোকে দিন না তোকে হাত দি আজির পৰা ভালকে পড়বি আজিৰ পৰা ভালকে পঢ়ি ঠিক আছে আৰু ভালকে থাকবি ভালকে থাকি ইয়া স্কুল ছুটি যা ঘৰত যা ঘৰত যা হাগিছ সৰি হাগিছ বছা হাগিছ নহয় না কি হয় তেনেহ'লে হাই গাইছ মানে কথাটো হ'ল কি আজিকালি এই লকডাউনত বহুত ল'ৰা ছোৱালী ঘৰতে বহি আছে কিবি খেলি থাকে মাৰ্বল খেলি থাকে আৰু কিবা কিবি খেলি থাকে তাৰমানে বিৰি চিৰি খাই থাকে আৰু স্কুলটো বন্ধই আৰু স্কুলত যাই কিবা কিবি কৰি থাকে আজিকালিতো পঢ়াত মনোযোগ নাই সৰুৰ পৰা ভালকে পঢ়িব লাগে কিন্তু এনেকৈ বদমাছ হ'ব নালাগে আৰু আমাৰ ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে এইটো চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইকটো কৰি দিব এতিয়া আমি ভাল হৈ গৈছোঁ হাত মে কিয়া হে ও ওই লাঠি খেলাই দিওঁ খেলাই দিছো নমস্কাৰ